পুৰুষৰ দৰে সমানে কাম কৰিব পৰা নাৰী শক্তিৰো আছে। কৰ্মৰ দ্বাৰা অসমীয়াগিৰি দেখাই দিব লাগিব। বাটে পথে টকা পৰি আছে বুটলিব জানিব লাগিব। মূলা গাভৰু কনকলতাৰ নাম ল'লে নহ'ব, কাম কৰিব পাৰিব লাগিব। পুৰুষ নাৰী বুলি বিশেষণ দি ভাগ ভাগ কৰিলে সাম্প্ৰতিক সময়ত কোনো ধৰণৰ উন্নতি নহ'ব। পুৰুষৰ দৰে সমানে কাম কৰিব পৰা শক্তি থকাৰ প্ৰমাণ দাঙি ধৰিছে টিয়কৰ উচ্চ শিক্ষিতা যুৱতী ৰিমজিম দত্তই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি টিয়ক মেলেংগায়ন গাঁৱৰ যুৱতী ৰিমজিম দত্তই পিতৃ মাতৃ আৰু ককায়েকক কৃষিখণ্ডত আগবাঢ়ি যোৱাত সহায়ৰ হাত আগবঢ়াই দিছে। চৰকাৰী চাকৰিৰ বাবে দৌৰি ফুৰি সময় নষ্ট নকৰি ৰিমজিমে আধুনিক পদ্ধতিৰে মীন পালন, ব্ৰইলাৰ পালন, ধান খেতি, কচু হালধি খেতি আৰু তাঁতশালত গামোচা, চেলেং চাদৰ, মেখেলা, ৰুমাল বৈ ধন উপাৰ্জন কৰি চাকৰি নহ'লেও মানুহে সুখেৰে জীয়াই থাকিব পাৰে তাৰ প্ৰমাণ দাঙি ধৰিছে। ৰিমজিম দত্তৰ দৰে আমাৰ উচ্চ শিক্ষিত যুৱ প্ৰজন্মই কৃষি উদ্যোগ ৰূপে গঢ়ি তোলাত আত্মনিয়োগ কৰিলে জীৱনৰ গতিপথ সলনি হোৱাৰ লগতে আমাৰ সমাজখনত এক নতুন দিগন্তৰ সূচনা হ'ব। মই প্ৰায় 3 বছৰৰ পৰা কণ্টিনিউ এইখিনি কৰি আছোঁ, খেতিত লাগি আছোঁ। আচলতে HSDR ঠিক পিছৰ পৰা এইখিনি কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু অকল আচলতে খেতিটো কৰিলেই নহয় বুলি ভাবি পেলাই মই ব্ৰইলাৰ ফাৰ্মিং আৰম্ভ কৰিছিলোঁ। আজিৰ পৰা 2 বছৰ আগত আৰম্ভ কৰিছিলোঁ দেউতাৰ সৈতে। আৰু ইয়াৰ লগে লগে মই 3 মাহৰ আগত আচলতে ফিছ ফাৰ্মিং আৰম্ভ কৰিছোঁ, বায়'ফ্লক ফিছ ফাৰ্মিং। 3 মাহ হৈছে মোক কৰা। এইখিনি খুৰাৰ লগত লাগি কৰিছোঁ। আচলতে এইখিনি মই শিকি আছোঁ, মই কামখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। এনেদৰে নিজক ব্যস্ত কৰিবলৈ আচলতে চেষ্টা কৰিছোঁ, যিহেতু আমাৰ খুবেই বেয়া সময় চলি আছে। এইখিনি সময়ত নিজে ব্যস্ত হৈ থকা আৰু পজিটিভ হৈ থকাৰ খুবেই প্ৰয়োজন। সেইবাবে এনেদৰে নিজক স্বাৱলম্বী কৰাৰ চেষ্টা কৰিছোঁ। হয়, মই 3 বছৰৰ পৰা কৰি আছোঁ খেতিটো 3 বছৰৰ পৰা কৰি আছোঁ। দেউতাৰ লগত সমানে কৰিবলৈ চেষ্টা কৰিছোঁ, সহায় হোৱাৰ চেষ্টা কৰিছোঁ। আৰু ব্ৰইলাৰ ফাৰ্মিং 2 বছৰৰ পৰা কৰিছোঁ। এনেদৰেই নাই, এতিয়ালৈকে মই তেনেকৈ একো পোৱা নাই। নিজেই যিমানখিনি পাৰোঁ কৰিছোঁ, আগলৈও কৰি যাম। টিয়কৰ পৰা দেৱজিৎ বৰা, ৰিপৰ্ট, টিভি নিউজ।